নমস্কাৰ, আজি মোৰ আৰ্টৰ ৱৰ্কশ্বপৰ তৃতীয়টো দিন। যোৱাকালি দিয়া ভিডিঅ'টোত মই দুদিনৰ কম্বাইন কৰি দিছিলোঁ। আজিও মই খাই মেলি ওলাই স্কুল পালোগৈ আৰু অফিচ ৰুমতে অলপ দেৰি বহিলোঁ। 10টা বজা নাছিল আৰু ষ্টুডেণ্টবোৰ আহি আছিলে। আজি ষ্টুডেণ্টটো অলপ বেছি হ'ল আৰু তেওঁলোকে বহুত আগ্ৰহেৰে শিকিছিলে। পঢ়ানো আৰুতো পিছৰ কথা বাৰু। আৰু তেনেকৈ মই আজি 2 ঘণ্টা কৰাই সামৰণি মাৰিলোঁ। আজি ভাইটিয়ে বাইকখন চলাইছে 20ত, ইমানেই লাহে লাহে গৈছে কাৰণ কালি সি 80ত চলাইছিলে। সেইকাৰণে ঘৰত তাক বহুত গালি দিলে আৰু মই কৈ দিলোঁ কাৰণে মোৰ লগত আজি এনেকুৱা কৰিছে। আহোঁতে কাজিয়া লাগি লাগি আহিছোঁ আৰু আহি পেলাই মই এয়া ফেচ ৱাছ কৰিছোঁ আৰু 2টা নতুন নাৰিকল তেল আৰু শ্বেম্পু ইউজ কৰিব লৈছোঁ। বহুত ভাল বুলি শুনিছোঁ, তাকে ইউজ কৰি চাওঁ বোলো। বহুদিন মই অইলিং কৰা নাছিলোঁ আৰু চুলি ড্ৰাই হৈ গৈছিলে। তাৰপিছত কিবা কিবি খাই ল'লোঁ আৰু আজিলৈ ইমানেই আছিলে। বাই, টেক কেয়াৰ।